ভিক্টৰ দাসক ভয় খায়। একচুৱেলি ভিক্টৰ দাসক ভয় কৰে। ভিক্টৰ দাসৰ সততাক ভয় কৰে আৰু সেইকাৰণে ভিক্টৰ দাসক আবদ্ধ কৰি ৰাজবন্দী কৰি ৰখা হৈছে। মোক মানসিকভাৱে কষ্ট দিছে। মই হাৰ মানা নাই। যেতিয়ালৈকে মোক মানসিকভাৱে কষ্ট দিছে, মোক ফিজিকেলি, মেণ্টেলি, ইম'চনেলি, ফিনান্সিয়েলি চাৰিওফালৰ পৰা ভাঙি পেলাব। মই ভাগৰা নাই, মই নাভাগৰোঁ। দাস ভাগৰা নাই, ভিক্টৰ দাস নাভাগৰে। আজি আদালতৰ মজিয়াত হাজিৰ কৰোৱা হ'ল পুনৰবাৰ ভিক্টৰ দাসক। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত উলিওৱা আন্দোলনৰ পিছতেই NSৰ অধীনত কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে ভিক্টৰ দাস। আজি আদালতত লৈ অহাৰ সময়তেই ভিক্টৰ দাসে এনেদৰে সংবাদ মাধ্যমৰ সন্মুখত ক'লে, মই ভাগৰা নাই, মই নাভাগৰোঁ। মোক মানসিকভাৱে কষ্ট দিয়া হৈছে, শাৰীৰিকভাৱেও কষ্ট দিছে, আৰ্থিকভাৱে মোক ভাঙি পেলাইছে। অসমৰ ৰাইজে এতিয়া নিৰ্ণয় কৰা সময় ভিক্টৰ দাস দেশদ্ৰোহী নে দেশপ্ৰেমী। মানে কি, অসমৰ ৰাইজে এতিয়া নিৰ্ণয় কৰা সময় যে ভিক্টৰ দাস দেশদ্ৰোহী নে দেশপ্ৰেমী। প্ৰথম কথা এইটো। দ্বিতীয়তে এইটোৱে ক'ম যে ৰাইজৰ হকে কাম কৰি গৈছোঁ, ৰাইজৰ হকে কাম কৰি যাম। এটা ডাঙৰ বৃহৎ ষড়যন্ত্ৰ সকলোৱে বুজি পাব লাগে যে কি ভিক্টৰ দাসক সোমাই বাকী জেনজিক ভয় খুৱাব বিচাৰিছে যে তহঁতে এনেকুৱা কৰিলে ভিক্টৰ দাসৰ দৰে সোমাই থৈ দিম। আৰু মোৰ এটা বিশ্বাস, ৰাইজৰ হকে কাম কৰি গৈছোঁ, ৰাইজৰ হকে কাম কৰি যাম। ভিক্টৰ দাসক জেলত দি জেনজিক ভয় খুৱাব বিচাৰিছে। জুবিনৰ ন্যায় প্ৰক্ৰিয়া তল পেলাব বিচাৰিছে চৰকাৰে, যাৰ বাবে মোক এনেদৰে কাৰাবন্দী কৰি ৰাখিছে চৰকাৰ কিংবা প্ৰশাসনে। আগন্তুক নিৰ্বাচন সভাগতভাৱে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া তল পেলাবলৈ মোক কাৰাৰুদ্ধ কৰি ৰাখিছে চৰকাৰে। এনেদৰে আদালতৰ মজিয়াত হাজিৰ হোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত ভিক্টৰ দাসে ক্ষোভ উজাৰিলে চৰকাৰৰ বিৰুদ্ধে। যে যুৱ প্ৰজন্মই এইটো বুজি পায় যে জুবিনদাৰ ন্যায়ৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো একচুৱেলি তল পেলাবৰ কাৰণে মোক সোমাই থৈ দিছে ভিতৰত। আৰু আগন্তুক ইলেকশ্যনো আহি আছে, সেইকাৰণে ভিক্টৰ দাসক সোমাই থৈ দিছে। তো সকলোৱে বুজিয়ে পায় যে কি একচুৱেলি ভিক্টৰ দাসক ভয় কৰে। ভিক্টৰ দাসৰ সততাক ভয় কৰে আৰু সেইকাৰণে ভিক্টৰ দাসক আবদ্ধ কৰি ৰাজবন্দী কৰি ৰখা হৈছে। আমি দেখিছোঁ তোমাক বন্ধ কৰি ৰখাৰ পিছত যি জুবিনদাৰ ন্যায়ৰ হকে এটা প্ৰতিবাদ আছিল, সেই প্ৰতিবাদ কিন্তু স্তব্ধ হোৱা যেন লাগে। সেই প্ৰতিবাদটো স্তব্ধ হোৱা বুলি সকলোৱে দেখিছে, কাৰণ মাত মাতা মানুহ নাই। আৰু মাত মাতা মানুহ যোনে মাত মাতিছে তাকে সোমাই থৈ দিছে, সেইখিনি সকলোৱে দেখা পাইছে। তো এইটোৱে ক'ম যে মই হাৰ মানা নাই। যেতিয়ালৈকে মোক মানসিকভাৱে কষ্ট দিছে, মোক ফিজিকেলি, মেণ্টেলি, ইম'চনেলি, ফিনান্সিয়েলি চাৰিওফালৰ পৰা ভাঙি পেলাব চেষ্টা কৰিছে। মই নিজৰ লগত হাৰ মানা নাই। আৰু মই যেতিয়ালৈকে নিজৰ লগত হাৰ মানা নাই, মই সদায় যিটো কথা কওঁ যে মই ভাগৰা নাই। আৰু ভিক্টৰ দাসে যিটো নিজৰ লক্ষ্য, মই মোৰ লক্ষ্যত উপনীত হ'মেই 100%। মোৰ দেউতাইও ন্যায় পাব লাগিব, জুবিন গাৰ্গেও ন্যায় পাবই লাগিব। তোমাৰ ওপৰত কেইটা গোচৰ আছে? মোৰ ওপৰততো গোটেই মিছা গোচৰ সোপা আছে। প্ৰায় 52টামান মিছা গোচৰ লগাই থৈ দিছে। জামিন পালা? গোটেইকেইটাতে অলমষ্ট জামিন হৈছে, অকল এটাই বাকী আছে এতিয়া।